আজি বছৰৰ শেষৰ দুদিন এয়া বেলি পৰু পৰু হৈছে আৰু আজি বছৰটোৰ শেষৰ দিন গতিকে অকমান সৰু সুৰাকে আমাৰ দদাই খুৰী আইতাহঁতৰ লগত মিলি ঘৰলৈ আহিছোঁ যিহেতু 31st বোলো খাওঁ এয়া লোকেল চিকেন বনাইছোঁ আৰু অলপমান ব্ৰইলাৰ বনাইছোঁ খুৰীহঁতে চব্জি কাটিছে আৰু এয়া বনাই আছোঁ দেই 2025 চনটো আমাৰ কাৰণে ইমান অভিশপ্ত ন নিজৰ জীৱনততো কিবা কিবি চাগে সকলোৰে চলিয়ে আছে তাৰ উপৰি আমি যে আমাৰ হিয়াৰামতো আমাৰ জুবিন দাক হেৰুৱালোঁ আৰু সেয়া দুখ যে মানে আমাৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত এতিয়াও আছে নহয়নে আৰু এয়া সকলোৱে মিলি আজি ভাত সাজ খালোঁ নৱবৰ্ষৰ নতুন বছৰ আপোনালোক সকলোলৈকে বহু শুভেচ্ছা যাচিলোঁ সকলোৰে জীৱন মংগলময় হওক সুখৰ হওক শান্তিৰ হওক আৰু এই 25 চনটোৰ দৰে যাতে ইমান বেয়া দিন কাৰো জীৱনলৈ আহে তাৰে কামনা